Hey guys, welcome to my channel Hiroji Vlog. মানে আপোনালোকে 25 ডিসেম্বর যোনটো খ্ৰীষ্টমাছ ব্লগ আছিল সেইটো লাষ্ট ব্লগ বুলি কৈছিল, কিন্তু হঠাৎ এটা আমাৰ প্লেনিং হ'ল ফেমিলি পিকনিক। চ' আজি ফেমিলি পিকনিকৰ কি হয় কি নহয় চ' আপোনালোকে ভিডিঅ'টো জৰিয়তে দেখাম। চবৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ব্লগটো ইয়াত ষ্টাৰ্ট কৰোঁ। তুমি গাড়ী চাড়ী ৰেডি পুৰা চবলক তেনেহ'লে আৰম্ভ কৰোঁ। চ' গাইজ কথাটো হ'ল কি, তেতিয়াৰ পৰা আধা ঘণ্টামান হ'ল আমি এনেকৈ গাড়ীত ৰখি আছোঁ। মানে 7টা বজাত যোৱা কথা আছে, এতিয়া 9:30মান বাজিল। মই আছো গাইজ, আজি বহুত ইংৰাজী ব্লগত সোমাইছো। কেনেকুৱা ফিলিংছ আহিছে গাইজ? মই সেনেকে ক'ব লাগিব আজিও। মাছ মাছটো আছোন মাছ 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 সেনেকে ক'ব লাগিব। দাদা মাছ 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 ক'ব লাগিব এনেকে হয় কি গাইজ? কেতিয়া যাব গম নাপাওঁ দিয়ক, মই অলপ ঘুমাই লওঁ তেতিয়ালৈকে। মানে গাই সদায় পিকনিকত হেৰি এই যাম দেখছি না লাগবই অলপ এনে ওলাই গৈছিলো, ৰ'ব এতিয়া আৰু সোমাওঁ। বাপৰে গাইজ ফাইনেলি পিকনিক প্লেচ পালোঁ, কলম ভিউ বুলি। চব আপোনালোকক গোটেই দেখি আছোঁ, আপোনালোকে চাওক। বাপৰে দেখি আছোঁ গাইজ। এতিয়া এই বস্তুমান ওলাব লাগে ইয়াৰ পৰা, কাৰণ খাব লাগে। গাইজ জাগাখিনি কিন্তু বম লাগছে দেই, চব আপোনালোকে ভিউটো চাব পাৰে। দেখি আছোঁ আপোনালোকক, মানে আহি পাইছোঁ হে 90% চাৰ্জ আছে মোবাইলত। চৌ চাই থাকক আপোনালোক, দেখি আছোঁ। চৌকা আছে বন্ধুসকল, চৌকা থকাতে আমি এই বস্তুটো কি আনিলোঁ। এই যি বস্তুটো যে আনিছোঁ আমি, মানে আপোনাৰ চোলাটো, মানে কি ক'ব, আমি লাগাতকৈ বেছি ধুনীয়া কিনে আনিছিলোঁ। আৰু এতিয়া পূৰা ব্ৰেড চেড খাব দিব অলপ দেৰিকৈ। চ' ইমান মানুহ অহা নাই, কম মানুহে আহিছোঁ, ভালকৈ খাম আৰু পুৰা গান বজি আছে। কমপ্লিট পঢ়লি পঢ়িব উপায় নাই আৰু। গাইজ আপোনালোকতো মই কৈছিলোঁ যে আমি নহৰু বাচিছিলোঁ, এতিয়া গাইজ গম পালোঁ 1 কেজিমান গাহৰি আনিছিলোঁ পঢ়িব কেনে, সেইখিনিও এৰি থৈ আহিছে ঘৰত। এতিয়া যাব বোলে দিয়ক আৰু 1 মিনিট ভালে হৈছে দিয়ক, মই নাখাং না। চ' গাইজ চাওক, এটা প্ৰিপেৰেশ্যন হৈ গ'ল। জেলি, ব্ৰেড, কণী, কমলা। লোভ কৰিছিলা না বেছিকে, সেইকাৰণে হৈছে এইগিলা। গাহৰি খাবা কি হলত? গাহৰি খাম বুলি ভাবছিলা? গাখীৰ হৈ গ'ল, বৈ দিছে। এতিয়া চাহ হ'ব ফাৰ্ষ্ট, চাহৰ লগত ব্ৰেড, তাৰপিছত কি হয় আপোনালোকক দেখাই আছোঁ। পিনে কেৰাহীও বহাই দিয়া গৈছে ইয়াতে। এতিয়া মাংস হ'ব নে দালি হ'ব আপোনালোকক সেইটোও দেখি আছোঁ। চ' আগে হ'ব দিয়ক। আৰু চাওক দেশী যোগাৰ, খৰিডাল মাত দিছোঁ এনেকৈ। আৰু এতিয়া আদা হাৱাটো নাইবা কেনে, নহ'লে বা নুমে যাব না। চ' সেইটোৱে দিয়ক। আৰু কুকুৰক লাৰি কেনে চেনিটাইজাৰ মাৰিছে এতিয়া। পাই গ'লো এইটো কণী, এতিয়া চাল তাল এৰি ল'লোঁ ইয়াৰ। আৰু কুকুৰটো কিবা কৰিছে গাইজ, এতিয়া কণীটো যে খাই লওঁ। চ' জেঠাই মাছ বনাই আছে, সুধি ৰ'ব। মাছ বনাই আছে, চ' তেলত মাছ পৰি গৈছে এতিয়া পূৰা, আপোনালোকে চাব পাৰে। সেইটোৱে বম ডাঙৰ ডাঙৰ মাছ। হ'ব মহাকে ক'বা অলপ দেৰিকে কৈছোঁ, তথাপিও ক'লোঁ এতিয়া চাওঁ অলপ আহিছা। অলপ দেৰিকে একদম পুৰা হাই ফাই ব্ৰেকফাষ্ট খাম আমি। এই বনাই আছোঁ এতিয়া। অকল গামে মানে কুটিৰ পেলাই গাখীৰ খিৰে আনি ডাইৰেক্ট লৈ আছোঁ। পেকেটটো দেখা পাইছে আগৰ ব্লগত। এই মহায়ো মিছা কথা কয়, তুমি নাচি আছ। এবাৰ আহি গ'ল কমলা, এতিয়া তুমি জ্বালা দি খাম গাইছ। সেই দিয়ক, মানে নৰ্মেল পিকনিক হ'লে আপোনাৰ ইমান কণ্টেণ্ট নোলায়, বাট আমি পূৰা ট্ৰাই কৰোঁ যি আমি কণ্টেণ্ট ওলামে। আৰু গাইজ মোৰ এইকেইদিন কণ্টিনিউ ভিডিঅ' আৰু বহুত কাম চলি কাৰণে মাতটো বাৰ ভাঙি ভাঙি যায়। চ' আপুনি মাতটোক অলপ ইগন'ৰ মাৰিব, মানে কেতিয়াবা এনে টাইপ হৈছে মাতটো। গাহৰি ধৰি গাইজ কাজিয়া লাগি আছে, গাহৰি ধৰি হাহাকাৰ লাগছি, পাৰি গৈছে বোলে গাহৰি। এবাৰ ৰিয়েকশ্যন চাওক, গাহৰি নানা কেনে ৰিয়েকশ্যন দেখছি। এই দিয়ক তুমি টিপি চিপি মাৰিলা দেখোন, ঠাণ্ডা কি ক'ব। এটা মহে চাহ বনাই আছে, এটা মহে মাছ বনাই আছে।
কি কব এই দিয়ক চাহ ৰেডি আপোনালোকে চাব পাৰে এই গাইছ চাহ ৰেডি কি কম আৰু এই গাইছ পিঁয়াজ এই বিন গাজৰ মানে এইটো হয় গাইছ মিক্স ভেজ আপোনালোকে জানে আৰু এই নেমু গাইছ হয় নহয় কেপচিকাম চৰি আৰু এইটো কোনে খাই ভাল পায় কমেণ্টত জনাব আৰু ফাইনেলি যে গাহৰি বেচিব গৈছে সিহঁতে খাবই বোলে গাহৰি কি ক'ব ৰাইজ মানে এইটো আজিকালি মামাৰ ট্ৰেণ্ডিং ডাইলগ গাইছ ট্ৰেণ্ডিং ডাইলগ চব ভাইৰেল কৰি দিব ডাইলগটো চক কি দাউৰে মই পাত্তা পোৱা নাই দেখছি না এই ষ্টমিৰৰ গাইছ জোচটো বেছি হে আজি ওলাই আনছো না ঘৰৰ পৰা মোৰ এই জোলনাখনতে বহু ৰ'ব কাঠৰ জোলনা ৰ'ব অলপ উৰু চ' গাইছ এতিয়া আমি নদীত যাই আছোঁ ৰ'ব বিকজ পানী লাগে পানী ডাইৰেক্ট নামি ধৰে নামি বোলে থম্পৰান দিলোঁ বোলে চ' লাহে লাহে নামো ৰ'বখিনি অ' মাই চ' গাইছ আহি পালোঁ পানী আনিবা কাৰণে অ' মা ভয় লাগে চ' পানীটো উঠাই ল'ম ৰ'ব নহ'লে উল্টা খাই পৰিম পানী লৈ ল'লোঁ চ' লৈ ল'লোঁ পানী এতিয়া ওপৰত যাব লাগে ওপৰত চলো চলো গাইছ এতিয়া মাংস হৈ গৈছে ব্ৰইলাৰ চাওঁ ৰ'ব আপোনালোকে ৰান্ধনী জেঠা এবাৰ মামা আহিছে ৰ'ব মাছ কৰি দিয়া একবাৰ চাব পাৰে লোকেল উলাৰ মানে পাহৰি গৈছিল গাইছ সেইকাৰণে সিহঁতে খৰি গাইছ দে আৰু চ' গাইছ পেপচিকাম পৰি গ'ল এতিয়া চিকেনত আৰু নহৰু পৰি গ'ল আৰু এই মাছ এই ক এপ্ৰিলৰ পিছত কোনটো মাহ আহে ছাগালেও গাইছ মই মানে কি কম আৰু বেছি একো নাই দিয়ক তোৰ কাটি কেনে লাগছি গাজৰ কাটি ভাল লাগছে ভৰি বিষাইছে কিয় কৰি গৈছি বহি থাকিব পৰা নাই ইয়াতে চাপৰত তোৰ কাটি কেনে লাগছি গাজৰ কাটি ভাল লাগছে ভৰি বিষাইছে কিয় কৰি গৈছি বহি থাকিব পৰা নাই ইয়াতে চাপৰত নহৰু চেলা কেনে লাগছি নকবা আৰু নহৰু আদা ডাবল শাস্তি ঘৰত ৰেডি কৰি পাহৰি থাকি আৰু এতিয়া নতুন কয় আৰু গাহৰিটো কি কৰিলা গাহৰি সেয়া মাহঁতৰ ঘৰৰ ফ্ৰিজত সোমাই আছে মানে গম পাইছোঁ বন্ধুসকল আজি একদম মানে সেই খাই মাংস খাই একদম মানে ব্ৰইলাৰ খাই না পাগলা হৈ যাব মানে কালাৰতে গম পায় কি কম মটৰ চলাই আছোঁ মটৰ ইয়ে দেখো ৰাইচ ইয়ে চিকেন চিকেন আৰু এতিয়া আমি এই চিকেনখিনি খাব লাগে চব দেখছি কি মজা এই উৎপাত গাই চৰিয়া দি খাই আছে এতিয়া আৰু ইপিনে নিপেন মই ভাবিছো মই কেৰাহী দি খাম তুমিও কম নহয় দেখছি গাইছ ভিতৰত ওলাই লৈছে আৰু আপোনালোকে চাব পাৰে কি গলা হা মাংস মনে মনে কিয় খাই আছ মনে মনে কিয় খাই আছ মাংস গাইছ চবে মনে মনে চুপি খায় ভালকে খাব লাগে হয় না এবার গাইস মাছ মামার ফেভারিট মাছ এই মাছ হয়ে যাবো যা মহাতাতে চশমা জানা দিছি আৰু পিয়াজ বতা হৈছে দে চ' কিমান আৰু আপোনাৰ পিকনিকৰ জেগা ৰাখা অলপ সিপিনে যাওঁ অলপ জেগাখিনিও দেখাব না কি অকল পিকনিক দেখালে নহ'ব নহয় গাইছ ইয়াত ভাত বনোৱা হৈছে মানে পানীখিনি গৰম হৈ আছে তাৰপিছত ইয়াত ভাত দিয়া হ'ব ভাত
ইয়েল বুঝিবা বন্ধু মোৰ বাপে শিকা নাই ইয়েল ইয়াৰ মানে কি মই আমি মানে ফূৰ্তি তো ভাবি আছে কি আমি মজাৰি আমি ফূৰ্তি কৰাৰ ল'ৰা আমি শ্বুটিং কৰাৰ ল'ৰা ও গাইস কি হল কি হল হাও হাও তো কি হব मैं तो निकला वो गड्डी लेके वो रास्ते पे কি হল মানে ৰিয়েকচনটো এনেকা কিয়া মই কিন্তু গাইজ চাইলেণ্ট জেগা হিচাপত পিকনিক খাবলৈ ইয়াতে বঢ়িয়া ইয়াতে এটা পাৰ্টি খাই আছে বনাব চাব পাৰে সেইটোৱে কিন্তু মাহীহঁতেও বাগত গেল আৰু এতিয়া আপোনাৰ মানে নদী চপতো উঠিব পাৰে আৰু ইমান ডাঙৰ জেগা নহয় কিন্তু অলপে জেগা বাট একদম মানে নেচাৰেল জেগা একদম ইপিনে পুখুৰী ইপিনে ঘাটটো ইপিনে চাপনি খাওক একদম হাই হাল্লা নাই সিপিনে আৰু পাহাৰ আছে সিপিনে আপোনালোকে ফুৰিবও যাব পাৰে সেনেকুৱা আৰু কাৰোবাৰ পিকনিক আহোঁতে হাগা চাগা লাগে বা পেচাব চেচাব লাগে তাৰ কেনে এতিয়া বাথৰুমো আছে মানে হাগবা নোৱাৰে বা পেচাব কৰিব পাৰিব আৰু মই এটা বস্তু বুজিব নাই এই ব্ৰিজৰ এইটো খুঁটা যি আছে এইটো খুঁটা যদি কামতে নাই বনাইছিল কিয়া কি যি হ'ব ৰাইজ হা বাছ বিন্ধে দেখোনে এইটো কি হয় আপোনালোকে কমেণ্টত জনাওকচোন गाइस क्या लगছে নো बाबली तेरी मोबाइल वाह है तेरा इस्माइल যাতে রিলর প্র্যাকটিস কৰি আছে মাজত মই আহি গ'লো গাইছ মাছ মাছ Hello guys, our life story আছে ইজি হ'ব বেছিকে থাকা আছে এইটো কোৰিওগ্ৰাফি হৈছে ৰবাতে সো এতিয়া ফটো অলপ বেছি হৈ গ'ল এতিয়া গাইস খানা খাব লাগে আৰু ব্লগটো খতম হ'ব লাগে না কি গাইস সিম্পল ব্লগ সদায় ভাল ফ্যামিলি ব্লগ আৰু কি মান উৎপাদ হ'ব এখানে উৎপাদ আৰু এয়া তা খাই আছে ভাত আমি আহি পড়লি কিন্তু দেখছি পুরা হ্যাঁ মহাও খাই আছে জেঠাও খাই আছে সব আইতা আইতা খাই আছে খাই কেনে লাগছি হ্যাঁ হে গাইছ সব এতিয়া মহা আহি গৈছে আমাৰ মহাই ব্লগ কৰি দিছে বন্ধু কৰি সুধি উঠিব পিকনিকত মাংসই মেইন ব্লগ বনাইছ নেকি হা ব্লগ বনাইছ মানে ব্লগ ভিডিঅ' গোটেইকেইটা আছে আৰু ই হ'ল আমাৰ আটাইতকৈ মানে চিনিয়ৰ আমাৰ টিমৰ মানে সৰু গ্ৰুপৰ চিনিয়ৰ মাজে মাজে ব্লগ বনায় বৰ্তমান পঢ়ি আছে ই মাজে মাজে ছোৱালীৰ লগতো কথা পাতে ই হা কি কি ছোৱালীৰ লগতো কথা পাতে আৰু ইয়াৰ আছে গাইছ মাছ গাইছ ভাত আৰু ইয়াতে আছে ব্ৰইলাৰ ইয়াতে মিক্স ভেজ মানে গাইছ নেক্সট বেচ বহি লৈছে এতিয়া খাবা কাৰণে মই বহিম দেখি আছো ৰ'ব এহঁতৰ উৎপাত চ' মিনিজন ব্লগ কি হ'ল দাদা বহাই ল ইমান এটা পাৰছো গাইছ মাত চাত ভাঙি গৈছে চ' আৰু ব্লগটো লাহে লাহে খতমে কৰিম ৰ'ব আৰু আমিতো খাইছোঁ গাইছ গৰুকো খাব দিছোঁ দেখছি কেনে লাগছে খাই আৰু এক পুৰা পেটিগ্ৰী দি বহাই দিছোঁ ইয়াতে গাইছ তুমি পেটিগ্ৰী খাই থাকা বেলেগ খাব নালাগে অ ভাতো আহি গেল নেমু আহি গেল আৰু মিক্স ভেজো আহি গেল খাওঁ দেও এতিয়া চ' জেঠাই দিবা আহিছে ৰ'ব ব্ৰইলাৰ হাই জেঠা ও জেঠা আছে চ' গাইছ প্লেটটো কেনেকুৱা লাগিছে কমেণ্টত জনাব চব আপোনালোকৰ খতম চব চাফা কৰিলোঁ এতিয়া ইয়াৰ ভিতৰত সোমাওঁ আৰু চৰাইজ খানা চানা খাই একদম টিপ টপ আৰু দেখাব লগা একো নাই বোলো আপোনালোকক যিমান পাৰোঁ ইমান দেখালোঁ আৰু এটা খুৰা আহিছিল খুৰাটো অলপ সুৰাপান কৰিছিল বাট খুৰাটো বহুত এনে কৰিলে তাৰ বাবে ধন্যবাদ লগতে আমাৰ মাইহঁতে কিমান কোৰিওগ্ৰাফি কৰা আপোনালোকে দেখা পালে এটা ৰিলচৰ কাৰণে 3 ঘণ্টামান আমি এটা ৰিলচকে বনাইছোঁ চ' ইমান একো ডাঙৰ কথা নহয় এনেকৈ গাইছ লাইফ বিন্দাছ লাইফ চ' আপোনালোকে ব্লগটো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু কি
আপোনালোকৰ ভাল লাগিলে এইবোৰো কমেণ্টত জনাব এতিয়া লাষ্ট আহিব 31 ব্লগ মানে ডনেশ্যন ব্লগৰ লগতে কিছুমান নানান ধৰণৰ কণ্টেণ্ট লৈ আহিম আপোনালোকক নতুন নতুন এণ্টাৰটেইনমেণ্ট কণ্টেণ্ট চব আপোনালোকে এইখিনি চাব বুলি কামনা কৰিলোঁ ৰ'ব বৈধ এটা পাইছোঁ চ' মানে কি আপোনালোকে চাওক মজা লওক চ' আজিলৈ বাই বাই দাদা এনচি আৰু নেক্সট ভিডিঅ'ত লগ পাই নতুন টপিক হৈ যায় তেতিয়ালৈ বাই বাই আৰু এটা কথা শুনি লওক গাইছ উগাৰে আহিছে মানে গাইছোঁ দেখছি যদি আপোনালোকক ৰান্ধনি থাকে মই হাতত ল'ব পাৰে কাৰণ তাতে লেজেণ্ডৰী খানা বনায় চ' বাই বাই গাইছ